ৰুমলৈকে আহিলোঁ মানে বৰ আজি ভাল লাগি আছে গম পাইছে ব'লকচোন বাটলৈকে যাই আমি ফুল যাই পেটকে জ্বলাই আহোঁগৈ আপোনালোকক দেখাম তেতিয়া ন মই মানে দুপাতি জ্বলালোঁ আৰু বেছি বস্তু অনা নাই বম চম আনিছে দাদাই কিন্তু মই বেছি বস্তু অনা নাই খালি চকৰি 10 টকীয়া দুটা আনিছোঁ আৰু ফুল যাই 30 টকীয়া আনিছোঁ সেয়াকে আনিছোঁ আৰু উপায়টো নাই ন সেয়াকে আনিব লাগিব নহ'লেতো আৰু পইচা বেছিকৈ যাব ন সেইটো কাৰণে মই আনিব গ'লোঁ পাপাই নগ'লেও হ'ল আৰু বেক কেমেৰা কৰি দেখুৱাই আছোঁ মোৰ চাইকেলখন চাব দেই বৰ ভাল লাগিব চাগে দেই এয়া মোৰ চাইকেলখন দেখিছেনে বৰ ভাল কালিলৈকে মোৰ স্কুল আছে স্কুল গ'লেগে আপোনালোকক মই দেখুৱাব নোৱাৰিম মই যে স্কুল যাখিনিও দেখুৱাব নোৱাৰিম মানে বহুত তাৰি হৈ যাব যে সেইটো কাৰণে মানে ইয়াত জ্বলাই থৈছে মানে এইবিলাক আমি ভিতৰতো চাকি এগছি জ্বলাইছোঁ চাকি ব'লক ফ্ৰেণ্ডছ আমি এতিয়া যাব দেই এইটো ফুল যাইটো এটা বেগ পানে চাওক মই ওলাই লওঁ বাৰু এইপানে চাওক ইমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া দৃশ্য মই বহুত ভাল লাগিছে মানে মই ৰখিবই পৰা নাই মানে এইবিলাক আৰু এই শেষ হ'লে আৰু হ'বই আৰু এতিয়া শেষ হ'লহে আছে যে হ'বই আৰু এতিয়া হ'বই আৰু গ'লগৈ এইটো খালী দেখিছে খালী হৈ আছে ইয়াতে মানে এপাত মই থৈ দিছিলোঁ আগতে বুজোৱা এপাত পিপৰ হয় থৈ দিওঁ মানে বৰ হেৰি হৈ গৈছে এইটো অকণমান থাকিলে দিয়া তাকক দিয়া ন আৰু নজ্বলাও নেকি শেষ হৈ যাব যে সেইটো কাৰণে বৰ ভাল লাগিছে অলপ পিছত মই হেল্ল' ফ্ৰেণ্ডছ ইয়াৰ দাদাহঁতৰ পানে গৈ আছোঁ বাৰু মানুহ আছে কেনেকৈ কথা আছে নকওঁ দে মই বৌ মজা থৈ থাকিব Look. Sedikit hari ada. Kunci mana dia बनाएंगे? खाना भोया लगा है क्या? Tayo na gana. Express ko yan gana.
নহয় এনেকৈ থাকে সেইকেইটা দিয়ে থাক ya no, ha? Tum. Friends, back camera কৰি দেখিছে আমাৰ কলগছডাল চাকচোন বাৰু মম দিছিলো মম কেডাল কিন্তু শেষ হৈ গ'ল গোটেই এইবিলাক চাওক মম কেডাল কি হৈ গ'ল মম কেডাল গোটেই শেষ হৈ গ'ল এইবিলাক চাকি কেডালহে আছে ভালকে এয়া এইবিলাক মই দেখুৱাই দিছোঁ দাদাজন কি কৰি আছে এইবিলাক দেখিছে আমাৰ পিছপানৰ লাইটটো যাওগৈ আৰু ন তো আমি ঘৰত কি কৰোঁ কি খাওঁ কি নকৰোঁ এইবিলাক দেখুৱাম বাৰু এয়া চাওক চাকি আৰু এইপিনে পাপা চাইকেলখন আছে আৰু এইপিনে আমি এতিয়া ৰুমত সোমালোঁ এইপিনে মা ৰান্ধনীশালত সোমাইছে মাইনা বক্সালৈ লৈ আৰু এয়া আলু কাটি আছে হ'লে বাৰু কাটি এইপিনে মাংস চিকেন চৰাই মাৰিছিলে আজি এয়া মা শাক এয়া এইবিলাকে আৰু দেই আৰু যি দেখুৱালগীয়া আছে চব দেখালোঁ মানে মুঠতে এটা কথা কওঁ আপোনালোকক কথাটো শুনি ল'ব দেই ভালকৈ এয়া আমাৰ ৰুমটো আমাৰ দ্বিতীয় ৰুমটো